নমস্কাৰ মই মৃদুস্মিতাই মোৰ চেনেল মৃদুস্মিতাইছ লাইফষ্টাইললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মেকআপৰ ভিডিঅ' লৈ অহা নাই। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপুনি যদি মোৰ দৰে শ্বৰ্ট হাইটেড গাৰ্লছ হয় তেতিয়াহ'লে শাৰী পিন্ধোতে বা মেখেলা চাদৰ পিন্ধোতে কেনেকুৱা ধৰণৰ কথাকেইটাত মনোযোগ দিব লাগিব বা কেনেকুৱাকৈ বা কি ধৰণৰ শাৰী পিন্ধিব তাৰ বিষয়ে আলোচনা কৰিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনিতে মই কওঁ যে এতিয়া মই যিখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেইখিনি সম্পূৰ্ণ মোৰ ব্যক্তিগত ধাৰণা। মই যিখিনি টিপছ ফ'ল' কৰি চাদৰ মেখেলা বা শাৰী পিন্ধোঁ সেইখিনিয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। প্ৰথম কথাটো হ'ল আপোনালোকে এনেকুৱা ধৰণৰ কটনৰ বা নেটৰ হওক অলপমান যিবোৰ ফুলি থাকে তেনেকুৱা ধৰণৰ শাৰীবিলাক এভইড কৰিব। সম্পূৰ্ণ চিল্কৰ শাৰী পিন্ধিব পাৰে বা চিফনৰ শাৰী যিবোৰ গাতে লাগি থাকিব, নিজকে অলপমান ওখ যেনো দেখাব, শ্লিম যেনো দেখাব, তেনেকুৱা শাৰীবিলাক পিন্ধিব। ছেকেণ্ডত আপোনালোকে এনেকুৱা হেভি বৰ্ডাৰ ইমান হেভি বা অলপমান ইমান হ'লেও এভইড কৰিব। ডাঙৰ পাৰিৰ বিপৰীতে সৰু পাৰি পিন্ধিব। মই ইয়াত ফটো লগাই দিছোঁ, সৰু পাৰি সম্পূৰ্ণ সৰু তেনেকুৱা শাৰী পিন্ধিব। থাৰ্ডত সম্পূৰ্ণ প্লেইন শাৰী পিন্ধিব পাৰে। মই গোটেইকেইখন প্লেইনেই দেখাইছোঁ, মই প্লেইনেই বেছিভাগ পিন্ধোঁ। ভিতৰতো সম্পূৰ্ণ প্লেইন এনেকুৱা ধৰণৰ শাৰীবিলাক পিন্ধিব। আৰু বেছি য'ত প্ৰিণ্ট থাকে বা ডাঙৰ প্ৰিণ্ট থাকে সেইবিলাকৰ বিপৰীতে এনেকুৱা সৰু প্ৰিণ্টৰ একদম সৰু প্ৰিণ্টৰ শাৰী পিন্ধিব। তেতিয়া নিজকে অলপমান শ্লিম যেনো দেখাব, ওখ যেনো দেখাব। ব্লাউজৰ ডিঙিৰ যোনটো ডিজাইন ভি নেক বা বট নেকৰ দিব, এনেকুৱা কলাৰ থকা নিদিব। এইটোৱে অলপমান চাপৰ যেন দেখায়, ডিঙিটো বৰ চুটি যেন দেখায়। আৰু শ্লিভলেছ দিব বা লং শ্লিভছৰ দিব পাৰে। 3/4 শ্লিভছটোতকৈ লং শ্লিভছটোৱে বেছি অকণমান ওখ যেন দেখায় মোৰ ধাৰণা। এতিয়া আহোঁ জুৱেলাৰীৰ কথালৈ। জুৱেলাৰী সদায় এনেকুৱা দীঘল পিন্ধিব যাতে ডিঙিটো অলপমান দীঘল যেন দেখায়। সেইবাবে জুৱেলাৰীখিনি মই এইটো পিন্ধাটোৱে প্ৰিফাৰ কৰোঁ। ফুলি সদায় দীঘল পিন্ধিব, পাৰিলে এনেকুৱা পিন্ধিব যাতে কাণৰ পৰা ডিঙিলৈকে অকণমান দীঘল যেন ইলিউজন এটা ক্ৰিয়েট হয়। সেইবাবে ফুলি অলপমান দীঘল পিন্ধিব। ফুট সদায় সৰু ল'ব, এনেকুৱা ধৰণৰ। আৰু হেয়াৰ ষ্টাইলৰ ক্ষেত্ৰত মই ভাবোঁ পাফ কৰি খোপা বন্ধা বা পাফ কৰি মেলি দিয়া তেনেকুৱা ধৰণৰ হেয়াৰ ষ্টাইল কৰিলে অলপমান ওখ যেন ইলিউজন এটা হ'ব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ নতুন ভিডিঅ'বিলাক পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে আপোনালোকে ক'বচোন আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাবলৈ ইচ্ছুক, তেতিয়া তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাকে বনাবলৈ মই চেষ্টা কৰিম। ধন্যবাদ।